Welcome to my YouTube channel BKB অসমলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই গৈ আছোঁ চিয়াহী টেটু পাৰ্লাৰ। কলিয়াবৰৰ jakhalabandhaত অৱস্থিত এই টেটু পাৰ্লাৰটো। আৰু মোৰ ফ্ৰেণ্ড এজনে খুলিছে নতুনকৈ আৰু কলিয়াবৰত প্ৰথমবাৰৰ কাৰণে এই চিয়াহী টেটু পাৰ্লাৰটো খোলা হৈছে jakhalabandhaত। আমি গৈ আছোঁ, বন্ধু শুই আছে এতিয়া। কেনেকুৱা? টোপনি লাগিছে নেকি? ষ্টুডিঅ'ৰ ভিতৰত গৈ দেখা পালোঁ কি ধুনীয়াকৈ ষ্টুডিঅ'টো সজাই পৰাই তুলিছে সি। আৰু এই একুৱাৰিয়ামটো চালোঁ, মাছখিনি বহুত ধুনীয়া লাগিছে। তাৰ উপৰি সি অকল মানে টেটু বনাই বুলিয়েই নহয়, সি এটা ধুনীয়া আৰ্টিষ্ট হয়, ৱাল পেইণ্ট কৰে। আৰু এই কাষত থকা টি চাৰ্টবোৰ দেখিছে, এইবোৰ টি চাৰ্টবোৰ সি নিজেই ডিজাইন কৰি কালেকশ্যন কৰিছে এইবোৰ। আৰু চিয়াহী তাত লগোও দিয়া আছে টি চাৰ্টবোৰত, ধুনীয়াকৈ বনাইছে টি চাৰ্টবোৰ। আৰু টি চাৰ্টবোৰ ল'ব পাৰে ইয়াত আহিলে। ৱাল পেইণ্টটো আহিব দেখাইছোঁ, ৱাল পেইণ্টবোৰ কেনেকৈ কৰিছে। ভাল লাগিলে আহি পেলাই, বহুত ধুনীয়া পৰিৱেশ এইটো। ফাইনেলি আহি পাই গ'লোঁ মই চিয়াহী টেটু পাৰ্লাৰ। আৰু এই মোৰ বন্ধু হয়, বহুত দিনত আহিছোঁ। আৰু মোৰ টেটুটো বনাইছিলোঁ যেতিয়া তাৰ ঘৰত বনাইছোঁ, তেতিয়ালৈকে এইখন দোকানত খোলা নাছিলে। ফাৰ্ষ্ট টাইম মই আজি আহিছোঁ ইয়াত। আৰু মোৰ বন্ধু হয়, কলেজত আমি একেলগে ক্লাছ কৰিছিলোঁ। আৰু ইয়াৰ নিক নেমটি মোৰ মাতো আছিলে, তাৰ নাম নিক নেমটো হ'ল টুম্পা, আৰু নাম হ'ল দীপজ্যোতি ফুকন। আৰু কলিয়াবৰত পোনপ্ৰথমবাৰৰ বাবে এই চিয়াহী টেটু পাৰ্লাৰটো খোলা হৈছে। কলিয়াবৰত আৰু ক'তো নাই। স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল BKB অসমলৈ তোমাক। ধন্যবাদ। আৰু কেনেকুৱা চলিছে তোমাৰ নিজৰ কৰ্মদক্ষতা? তেওঁ আজি এইখিনি জেগাত উপনীত হৈছে। কেনেকুৱা চলিছে তোমাৰ এতিয়া বিজনেছৰ তুমি লাইনত ধৰিছা ধৰা, ব্যৱসায় কেনেকুৱা ধৰণৰ চলিছে কলিয়াবৰত? মই পোনপ্ৰথম মইতো ব্যৱসায় হিচাপে লোৱা নাছিলোঁ, এজ এ পেশ্যন, মোৰ ফেশ্বন চখ আছিলে। মই ছবি আঁকি খুব ভাল পাইছিলোঁ। এটা ট্ৰেকত গৈ থাকিলে মানুহে লক্ষ্য পাইগৈ বুলি যে কয়, তেনেকৈ মই লক্ষ্যটো কৰিলোঁ। ছবি আঁকি খুব ভাল পাইছিলোঁ, খুব ছবি আঁকিছিলোঁ। ছবি আঁকাৰ কাৰণে ঘৰত গালিও খাইছিলোঁ, মাৰো খাইছিলোঁ, পঢ়া শুনা কাম কৰিছিলোঁ। তাৰপিছত ট্ৰেকত আহি আজি মই ইয়াত চিয়াহী বুলি নামত এখন মোৰ ষ্টুডিঅ' আছে। তাত মই অকল টেটুৱে নহয়, অন্যান্য মই ধৰি লওক ৱাল পেইণ্টিঙৰ কাম, পৰ্ট্ৰেটৰ কাম, পেইণ্টিঙৰ গোটেইখিনি কাম ৰিলেটেড কাম কৰি আছে এতিয়া। আৰু তোমাৰ প্ৰথম কথা মই জানিব বিচাৰিম এতিয়া, টেটু পাৰ্লাৰত টেটু বনাই ধৰা আজিকালি দেখা পাওঁ মানে, আজিকালি খুব মানুহে জনা হৈছে মানে মেলাই চেলাই যোনবোৰ ধৰা এটা এনেকৈ ব্যৱহাৰ কৰা হয়, মষ্ট ইম্পৰ্টেণ্ট ভাল বস্তু শুনিছা। কাৰণ এইটো কাৰণে যি HIV কাৰণেতো বহুত মাৰাত্মক হয়। যিটো এটা ইঞ্জেকশ্যনৰে এজন মানুহৰ পৰা 10জন মানুহক ব্যৱহাৰ কৰে। মানে এইটো কৰে, মই শুনা পাইছোঁ, কিছুমানে কৰে। তাই এমপ্লয়ীবিলাকে যেতিয়া ওলাই আহে টেটু পাৰ্লাৰখন, তেতিয়া আমাক জনাই যে তাত চিৰিজটো নহয়, তাৰ নিডলটো আকৌ ৱাছ কৰি পেলাই ব্যৱহাৰ কৰে। এতিয়া মেলাত বনোৱাৰ কথাটো কৈ যায়, টেটু এটা কৰা মানে পইচাটোলৈ মানুহে চাই ক'ত কম দামত টেটু পাম, কোন দামত টেটু আৰ্টিষ্ট এটা পাম, টেটু এটা বনাব পাৰিম। টেটুটো খুব কম দামত কৰা বস্তু নহয়। টেটুটো হ'ল আৰ্টিষ্টজনে কিমান ন্যায়িকৈ কামটো ধুনীয়াকৈ আৰ্ট কৰিছে, আৰু পাৰ্লাৰখন বা ষ্টুডিঅ'টো কিমান পৰিপাটিকৈ চাফ চিকুণকৈ ৰখা হৈছে। সেই প্ৰত্যেকটো ক্লাইণ্টৰ লগতে সেই বস্তুবিলাক চেনিটাইজ কৰিছে নাই, ধূলি বালি লক্ষ্য কৰিব লাগিব, চাফ চিকুণ হ'ব লাগিব, তেতিয়াহে টেটু কৰিব। মেইনলি আৰ্টিষ্টজনৰ আৰ্ট কিমান ধুনীয়া কাম কৰিছে, সেইটো লৈহে পইচা। টেটুৰ প্ৰডাক্ট লৈ, টেটুৰ ইংক লৈ পইচা মানে বহুতে মোক প্ৰশ্ন কৰিছে সেইটো কাৰণে যে মানুহৰ দেহত যোনটো মানে ইংক সোমোৱা যায়, কিবা মানুহটোৰ কাৰণে শৰীৰটোৰ কাৰণে কিবা এফেক্ট কৰিব পাৰে নেকি বাৰু? এইটো
তেনেকৈ কোনো এফেক্ট নকৰে এফেক্ট তেনেকুৱা নহয় আমাৰ স্কিনৰ 6টা লেয়াৰ থাকে 6টা লেয়াৰ 2 বা 3 নম্বৰ লেয়াৰটোত আমাৰ ইনটো যোৱা হয় যদি মানুহজনীৰ ক্ষেত্ৰত মাইকী মানুহৰ ক্ষেত্ৰত বা ফিমেলৰ ক্ষেত্ৰত এইটো ক্ষতি কৰিব পাৰে যদি তেওঁ প্ৰেগনেণ্ট কাৰণ আমাৰ যোনটো ইংক হয় তেতিয়া আমাৰ ব্লাডৰ লগত মিক্স হয় ব্লাডৰ পৰা লিভাৰলৈ গৈ পেলাই এইটো ফুলষ্টুল ওলাই যায় ব্লাডত গ'লে মানে তেতিয়া বেবীটোৱে এইটো বেবীৰ কাৰণে এফেক্ট হ'ব পাৰে বা গাখীৰ খাই থকা ফিমেল যদি বেবীটোৰ কাৰণে এফেক্ট হ'ব পাৰে অন্য একো প্ৰব্লেম নাই মানে প্ৰেগনেঞ্চি হৈ থকা অৱস্থাত বা বেবীটো গাখীৰ খাই থকা অৱস্থা তেতিয়া মানে টেটু বনাব নোৱাৰে টেটু বনাব নোৱাৰে কিন্তু বনাব পাৰে এইটো ৰিক্স এইটো আমি ৰিক্স ল'ম মই এতিয়া ইউজ কৰি আছোঁ এটা পেইন জানে ৰিলিয়ামো হয় ইয়াত লাগে কাৰ্টিজ নিদিয়ে এইটো ৱায়াৰলেছ এইটো কাম কি মানে এইটো কি কৰে সেইটো বনাব এতিয়া নিদিল আগফালে এই আগফালে পৰ্যায় দিয়া নিদিল লগোৱা হয় এইটো দেখাব নেকি কেনেকুৱা ধৰণৰ নিদিল এইটো কয় কাৰ্টিজ নিদিল আৰু এই কাৰ্টিজ নিডলটো প্ৰত্যেকটা দিনা এজন মানুহে সেইটো বনাবলৈ আহিব এটা ব্যৱহাৰ কৰা ডিছপ'জেল হয় এটা ব্যৱহাৰ কৰাৰ পিছত এইটো মানে হেৰি এইটো মানে ইউজ নকৰে নেক্সট টাইম এইটো তেওঁ ব্যৱহাৰ নকৰে এইটো পেলাই দিয়া যায় এইটো এটা গান আছে মইতো বেছিভাগ এই গানটোৱে দেখা পাওঁ টেটু বনাবলৈ এইটো কইল টেটু বুলি কয় কইল টেটু গান বুলি কয় এই গানটোৰ নিডলটো অলপ বেলেগ এইটো গানৰ আকৌ নিডলটো বেলেগ এইটো গানৰ নিডলটো ইয়াত থাকিব এইটো সৰু এইটোতো নাখাব এইটো নাখায় ন এইটো অলপ কষ্টলি হয় ৰেটটো বেছি পৰিব এইটো ৰেটটো কৰিব তাৰ মাজত এটা কথা ক'ব বিচাৰোঁ আমাৰ মানুহবিলাকৰ ৰং কনচেপ্ট কিছুমান আছে 60% টেটুটো নিৰ্ভৰ কৰে ধুনীয়া হ'বলৈ নিৰ্ভৰ কৰে স্কিনটো কালাৰ ওপৰত নহয় আজি ডাৰ্ক স্কিনৰ এজন ক্লাইণ্ট আহিলে আমি তাক উপায় উঠাব নোৱাৰোঁ টেটুটো যোনটো এটা হোৱাইট স্কিনত লাগে টুপি উঠিব হোৱাইট স্কিনত বেছি মানে ভাল হয় কিন্তু তাৰপিছত ক্লাইণ্টজনে বনোৱা ট্ৰাইজনৰ ক্লাইণ্টজনে গৈ বনাই ওলাই যোৱাৰ পিছত ব্লেমটো আমাক কয় তাৰপিছত বেয়া বুলি কয় আৰু এটা কথা জানিব বিচাৰিছে তুমি কলা কথা কৈছে এতিয়া ধৰক ব্লেক এজন মানুহে যদি তেওঁ সেইটো বনাব নোৱাৰিব নেকি এইটো বনাব পাৰিব কেনেকুৱা চিষ্টেম কিন্তু আজি মই মোৰ স্কিনখন প্ৰায় হোৱাইট আৰু মোৰ হোৱাইট স্কিনখন তোমাৰ লগত মোক তুলনা কৰিলে নহ'ব এতিয়া বাহিৰত গৈ পেলাই বেলেগ এজনৰ গাত দেখিব তেখেতৰ টেটুটো ইমান ধুনীয়া জিলিকি আছে আৰু ডাৰ্ক স্কিনৰ টেটুজনে মানুহে যদি তুলনা কৰিব ডাৰ্কৰ জিলিকা নাই তেতিয়া আহি পেলাই ব্লেম কৰে আমাক ফিনিচিং মিলিলে ফিনিচিং বেয়া হ'লে কালাৰ বেয়া কিন্তু আমি মই বেলেগৰ কথা নাজানো মই কষ্টলি স্কিনখন ব্যৱহাৰ কৰোঁ ধন্যবাদ আৰু আফটাৰ কেয়াৰ বুলি এটা বস্তু এটা আছে টেটু মষ্ট কথা টেটুটো আৰ্টিষ্টজনে বনায়ে দিব তাৰপিছত কেয়াৰটো আপোনালোকে কাৰণ আজি টেটু এটা বনোৱাৰ পিছত ইনফেকশ্যন হোৱা চান্সেছ থাকে 80%। আজি গৈ পেলাই আপুনি টেটুটো বনাব গ'লে এটা পানীত গৈ গা ধুই দিব ইনফেকশ্যন হ'ব তেতিয়া ইনফেকশ্যন হ'ব কোনো কভাৰ কৰি নৰখাকৈ বা ফুল শ্লিপ নিপিন্ধাকৈ যদি আপুনি যদি বাইক লৈ বা আপুনি য'ত ত'ত ধূলি বালি লগাই ইনফেকশ্যনটো খোৱা বোৱাৰ ক্ষেত্ৰত টেঙা চেঙা খাই এইটো মানে কিমান দিন মেইনটেইন কৰিব লাগে এইখিনি মানে টেঙাটো নালাগে মিনিমাম 20 ডেজ থাকিব 20 ডেজ মানে 25 ডেজত 30 ডেজত আপোনাৰ টেটুটো কমপ্লিট ফিল হৈ যায় পানীটো লগাবই নোৱাৰে পানীটো আৰু এইটো আৰু তাৰ মই স্ক্ৰীনত দি দিম লিংকটো আৰু ইয়াৰ নাম্বাৰ দি দিম কলিয়াবৰত ইয়াৰ jakhalabandha অৱস্থিত এই দোকানখন আৰু মই দেখাইছোঁ বাহিৰৰ পৰা দেখাইছে কোনখিনি জেগাত চবেই চিনি পাব কলিয়াবৰ যোনে আহিছে jakhalabandha সকলোৱে আহিব মোৰ বন্ধু হয় তেওঁ নিজৰ চব মানে কামটো ষ্টাৰ্ট কৰিছে মই আহিব বুলি আশা কৰিছোঁ
Anyone coming up, I left them all. Never look down when it's risk of off. They got guts, got a lot, I gotta risk it all. Ain't got no feelings, we just floating. Yeah, I'm that grain of sand that made it out the ocean. A couple milli now, I'm causing a commotion. I've been coasting, hear my name around the world like ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট বক্সত কমেণ্ট কৰিব আৰু মোৰ চেনেলটো যদি কোনোবা ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু আজিলৈ আহিছোঁ বাই বাই